बाथौफुरि जिल्ला गेलेग्रा फोथारनि न'ब्लाङाव न'आव 11थि उखा लवार आसाम जन इन्टार डिस्ट्रिक्ट काराटे चेम्पियनशिप बादायलायनाया दिनै थुंगेबाय। बाक्सानि बाथौफुरि जिल्ला गेलेग्रा फोथाराव साननैनि हाबाफारिजों खुंफुंजानाय 11 उखा लवार आसाम जन इन्टार डिस्ट्रिक्ट काराटे चेम्पियनशिप 2023 नि बादायलायनाया दिनै गाहामैनो थुंगेबाय। बोहैथि दाननि 23 आरो 24 खालार साननैनि हाबाफारिजों बे गेलेनाय बादायलायनायखौ खुंफुंनाय जादोंमोन। मख'नो गोनांदि बे गेलेनाय बादायलायनायाव मोनब्रै जिल्ला फारियै कामरुप, मेट्र', कामरुप रुरेल, बाक्सा आरो बरपेटा जिल्लानि गासै 250 सा गेलेगिरिफ्रा बाहागो लादोंमोन। बेखौबो बुंनांगोन दि बे बादायलायनायाव बाहागो लानानै देरहानाय गेलेगिरिफोरनो मेडेलजों लोगोसे मान बिलाइ गथायनाय जायो। बे समाव इउनिफाइड काराटे एसोसिएशन आसामनि जइन्ट सेक्रेटारि हासमत आलिया मा फोरमायखो मिथिना ला। फार्स्ट मैं आमार काराटे एसोसिएशन अफ इंडिया आमार मेन्टर हाजी भरत शर्माक धन्यवाद ज्ञापन करिছোঁ। লগতে आमार उकार प्रेसिडेंट भरत नगर सार और साधारण सम्पादक नगेन बंजां डांगरियाक धन्यवाद ज्ञापन करिছোঁ। আজি ইয়াত बाक्सा जिलात मसलपुरत 11th उका जोनेल काराटे चेम्पियनशिप अनुष्ठित হৈছে और এই चेम्पियनशिपটো आमार दुदिনীয়া কাৰ্যসূচী আছিল 23 and 24। तो दुदिनीয়া কাৰ্যসূচী যোৱাকালি आमार কাৰ্যসূচী रेफारी एंड जजर सेमिनार আছিল और আজি आमार जी चेम्पियनशिप अनुष्ठित হৈছে। तो आमार उकार कैलेंडार मर्मे आमार অসমত 4টা জোন আছে, লয়াৰ আসাম, আপাৰ আসাম, নৰ্থ আসাম, সাউথ আসাম। ইয়াৰ লগতে আমি নৰ্থ আসাম আৰু সাউথ আসাম জোন কমপ্লিট কৰিছোঁ। ইয়াৰ পিছত আমাৰ আপাৰ আসাম জোন আছে আৰু এই জোনটো আমাৰ মেট হ'ব। আৰু এই যিটো আমাৰ জোনৰ প্ৰত্যেকটা ইভেণ্টৰ টপ 4 মেডেলিষ্ট গোল্ড, সিলভাৰ, ব্ৰঞ্জ এণ্ড ব্ৰঞ্জ এই 4টা মেডেলিষ্টে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ খেলিব আৰু আমাৰ ষ্টেট চেম্পিয়নশ্বিপ লখিমপুৰত হ'ব। লখিমপুৰত আমাৰ 4টা জোনৰ পৰা যি টপ 4 প্লেয়াৰ ওলায় টোটেল 16 প্লেয়াৰ হ'ব আৰু 16 প্লেয়াৰে ষ্টেট চেম্পিয়নশ্বিপ খেলিব আৰু ষ্টেট চেম্পিয়নশ্বিপৰ পৰা যিজন গ'ল্ড মেডেল আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপত যাব আৰু নেশ্যনেল চেম্পিয়নশ্বিপত আমাৰ অসম টিমক ৰিপ্ৰেজেণ্ট কৰিব। তো সেই উদ্দেশ্যে আমাৰ এতিয়া জোন চেম্পিয়নশ্বিপবিলাক চলি আছে আৰু আজি আমাৰ এই বাক্সা জিলাত আমাৰ উকাৰ 11তম লয়াৰ আসাম জোন কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ বাক্সা ডিষ্ট্ৰিক্ট কাৰাটে এছ'চিয়েশ্যনে এই খেলখন অৰ্গেনাইজেশ্যন কৰিছে। ধন্যবাদ। এই খেলখনত আমাৰ বৰ্তমান 4খন জিলা অংশগ্ৰহণ কৰিছে, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, বাক্সা আৰু বৰপেটা। টোটেল 250 প্লেয়াৰ আছে। 250 প্লেয়াৰৰ ভিতৰত আমাৰ এই চেম্পিয়নশ্বিপটো হৈ আছে। কাৰাটে ক্ষেত্ৰত চৰকাৰে এতিয়াতো আমাৰ উকা ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন আসাম উকা কাৰাটে ৰিকগনাইজ ষ্টেট বডি আৰু নেশ্যনেল বডি হ'ল কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন। আৰু কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনক ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যন আৰু এছিয়ান কাৰাটে ফেডাৰেশ্যনে ৰিকগনাইজ কৰিছে আৰু ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনক ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে ৰিকগনাইজ কৰা আছে। তো দিছ ইজ ছিষ্টেম। এই ছিষ্টেমৰ পৰা আমি ইউনিফাইড কাৰাটে এছ'চিয়েশ্যন আসাম উকাৰ খেলুৱৈসকল খেলি আছে আৰু উকাত আমাৰ এতিয়া ইণ্টাৰনেশ্যনেল প্লেয়াৰ বহুকেইজন আছে। নিচাদ আলী, হেম্পু বংজাং, হানি আলী এইবিলাক ইণ্টাৰনেশ্যনেল প্লেয়াৰ, ইৰফান হাবিব, ৱাছিমা আখতাৰ, নীৰৱ নয়ন ঠাকুৰীয়া এইবিলাক ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে আৰু তেওঁলোকে মেডেলো ভাৰতৰ হৈ কঢ়িয়াই আনিছে ইণ্ডিয়া টিমক। তো চৰকাৰে এতিয়ালৈকে আমাৰ যিখিনি আমাৰ নেশ্যনেল ফেডাৰেশ্যনৰ হৈ আমাৰ অসমৰ খেলুৱৈ ইণ্ডিয়া টিমক ৰিপ্ৰেজেণ্ট কৰি যিখিনি মেডেল আনিছে, চৰকাৰৰ পৰা আমি এতিয়ালৈকে কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই। আৰু সদায়তো আমাৰ প্ৰেছ মিডিয়াৰ যোগেদিয়ে চৰকাৰে গম পাই আছে, আপোনালোকৰ যোগেদি। কাৰণ আপোনালোকক ধন্যবাদ দিব লগা হ'ব, কাৰণ মিডিয়াখিনিয়ে সকলো বস্তু পাব্লিছ কৰে। তাৰ কাৰণে মিডিয়াক আমি বহুত ধন্যবাদো জ্ঞাপন কৰিছোঁ। তো চৰকাৰৰ পৰা কোনো ধৰণৰ এতিয়া পদক্ষেপ সহায় সহযোগিতা পোৱা নাই। আমি আশা কৰোঁ চৰকাৰক আমাৰ অনুৰোধ যাতে চৰকাৰে যিখিনি খেলুৱৈ আছে ইণ্টাৰনেশ্যনেল প্লেয়াৰ, যি ৰিকগনাইজ বডি ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, যিখিনি মেডেলিষ্ট আছে, তেওঁলোকক যিখিনি পাৰে সংস্থাপন তথা ফাইনেন্সিয়েল এছিষ্টেণ্ট এইবিলাক যাতে অনাগত দিনত আগুৱাই অনাগত দিনত তেওঁলোকক দি কেনে সহায় কৰে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁ বহুতখিনি ক্ষেত্ৰত স্পৰ্টছত পদক্ষেপ লৈছে। আৰু আমি আশা কৰোঁ যাতে কাৰাটেৰ ওপৰতো তেওঁলোকে যাতে ধুনীয়া ভাল এটা দৃষ্টিগোচৰ কৰি কাৰাটে খেলুৱৈখিনিক আগুৱাই নিয়াত সহায় কৰে। ধন্যবাদ। केमिस्ट्रि आयदानि थाखाय सास्नि फोरोंगिरिफोरनि गोनांथि जादों। बेफोर आयदानि थाखाय बिजाथिफोरा MA, MSc, BEd आरो DLED थानाय जानांगोन। लोगोसेयैनो सायख'जानाय बिजाथिफोरनो दानबान्थाखौ 10 निफ्राय 20,000 रां,
10निफ्राय 30,000 रां आरो 8निफ्राय 14,000 रां होनाय जागोन। गोसोगोनां बिजाथिफोरा गुड शेफार्ड नेशनेल स्कुलनि नैबे मबाइल नम्बर 6000438282 आव WhatsAppनि गेजेरजों फोरमान बिलाइखौ दैथायहरनो हागोन नङाब्ला नैबे मबाइल नम्बर 7086283946 आव थोंजोङै कल खालामनानै सुलाद लानो हागोन। बिजाथिफोरा गाव गावनि फोरमान बिलाइखौ थाबैनो दैथायहरनांगोन आरो फैगौ 9 एप्रिलाव बिजाथिफोरनि आनजाद जागोन।